Hi everyone, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি হৈছে 1 মে, আমাৰ গাঁৱত বিহু আজিৰ প্ৰথম দিনা কাৰ্যসূচী আছে। সৰু বিহুৱতী প্ৰতিযোগিতা, লগতে দলীয় আধুনিক নৃত্য প্ৰতিযোগিতা আৰু লগতে মুকলি বিহু। এয়া মই প্ৰথমতে নাচিম দলীয় আধুনিক নৃত্য, সেয়েহে লগৰখিনিক লগ কৰি ল'লোঁ আহি লৈ পিলে। আৰু তাৰ পিছতে এয়া আমাৰ মুকলি বিহুৰ মঞ্চ উদ্বোধন কৰোৱা হ'ল আৰু মঞ্চ উদ্বোধনৰ পিছতে এয়া বাকীসমূহ প্ৰগ্ৰেম হৈ আছে। আৰু আমিও বাৰু ইয়াতে নাচিব লগা হ'ল কিবা এটা বিশেষ অসুবিধাত। আমি নহয়, গোটেইকেইটা গ্ৰুপেই ইয়াতে নাচিব লগা হ'ল। আমাৰ ভিডিঅ'টো ফুল ভিডিঅ' ইউটিউবত আপলোড কৰিম, আপোনালোকে তাতে গৈ চাই ল'ব। ডেন্স কৰিয়ে পটককৈ ঘৰলৈ আহিলোঁ, যিহেতু আমাৰ গাঁৱৰ ছোৱালীখিনি মিলি এটা হুঁচৰিও গাম, সেয়েহে ড্ৰেছটো চেঞ্জ কৰি ল'লোহি। আৰু ইয়াৰ পিছতে আকৌ বিহুলৈ যাই মা আৰু খুৰীহঁতৰ লগত এয়া প্ৰগ্ৰেম চাই আছোঁ। এয়া কেইটামান প্ৰগ্ৰেম চাই উঠি আমি আমাৰ হুঁচৰিটো গালোঁ। ইয়াৰ পিছত ইয়াৰ ফুল ভিডিঅ' মই ইউটিউবত আপলোড কৰিম, আপোনালোকে চাই ল'ব এবাৰ। আৰু এতিয়া প্ৰায় 2টামান বাজিলে, আমাৰ প্ৰগ্ৰেম চেছ হ'ল আৰু এতিয়া আমি সকলো ঘৰলৈ যাওঁ। নেক্সট দিনা আপোনালোকক লগ পাই আছোঁ। আৰু আজি হৈছে দ্বিতীয় দিন, আজি আছে আমাৰ ভেকশ্যন আৰু আমিও এটা ভেকশ্যন দিম বাৰু। এয়া কাপোৰ কানি লৈ লৈছোঁ, এতিয়া যাওঁ আৰু এইপিনে ভেকশ্যন আৰম্ভ হ'ব ওলাইছে। আৰু আমাৰ ভিডিঅ'টো এইটো, আপোনালোকে সকলোৱে চাই লওক। মই যোনটো কৈছিলোঁ আৰু এই ভেকশ্যন চাই গৈ আমি ওলাই আহিলোঁ একক আধুনিক নৃত্যৰ বাবে। ময়ো এটি নাচিম বাৰু। আৰু এয়া আমাৰ মা। আৰু এয়া দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী আছে আধুনিক নৃত্য প্ৰতিযোগিতা। আৰু এয়া বিচাৰকসকলক সন্মান জনাই আধুনিক নৃত্য আৰম্ভ হ'ল। আৰু ময়ো এইটো গান নাচিলোঁ। ইয়াৰ ফুল ভিডিঅ' ইউটিউবত আপলোড কৰিছোঁ, আপোনালোকে সকলোৱে চাবগৈ। সকলোৰে পৰিচিত তেখেত জননেতা, তেখেত উন্নয়নৰ বাহক। আপোনাক আজি আমাৰ মাজত পাই আমি আপ্লুত হৈছোঁ। আমি যথেষ্ট আনন্দিত হৈছোঁ যে উন্নয়ন বোৰ্ডৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে নয়ন দাসদেৱে আমাৰ আমন্ত্ৰণ জনাম, সম্বৰ্ধনা জনাব। ইয়াৰ পিছতে আহিল আমাৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিবলৈ মাননীয় গুৰুজ্যোতি দাস ডাঙৰীয়া। গুৰুচৰণ ডাঙৰীয়া কচুপাতে খজুৱাই পদুমপাতে হহুৱাই, সুপাতে খজুৱাই পদুমপাতে হহুৱাই। কলংক হলেও ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ সকলোৰে। ভাল নালাগে। আৰু আজি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল আমাৰ সকলোৰে মৰমৰ জুনিয়ৰ পাপন অৰ্থাৎ ৰাতুল নাথ। এতিয়া দৰ্শকসকলৰ লগতে আপোনালোকেও তেওঁলোকৰ গান উপভোগ কৰক আৰু লগতে আমাৰো ডেন্স উপভোগ কৰক।
জুনিয়ৰ পাপনৰ লগত পুৰা ঠেলা হেঁচা লাগিছে বিহু শেষ গাইজ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে থেংক ইউ আজিলৈ ভিডিঅ'টো ইমানতে এৰিলোঁ বা